মানে বহুত দূৰ অকলে যাব ভাল নালাগে এটা তোৰ লগত লৈ যাবই লাগব যাবা লাগব দে সখী হয় যদি তোৰ লগত নাযাওঁ কথাটো বেয়া হ'ব না পিছে সখী কইনাৰ ঘৰনো ক'ত মই সোধাই নাই ৰ তক এই কইনাৰ ঘৰ এই ভেকলি মুটাত ভেকলি মুঠাত কইনা ভেকলি মুৱা হয় নেকি ইমান দূৰত কেনেকে নিন লাগিলে তোৰ সখী এ মাহী এটা থাকে আমাৰ তাতে এ মাহী মোক ঠিক কৰি দিছি কইনাটো বা কেনে হয় ভালে হ'ব দে সখী মাহেৰে চাই দিছি ইয়াতে বেয়া হ'বা নাংগে দে মই কইনাৰ বাপেকক কওঁ ৰ'বা ফোন কৰি দিয়া যোগাৰ পাতি ভালকে কৰবা দিয়া খাবা লাগব ভালকে কালি হেল্ল' খুৰা এ কালি যাম দিয়ক আমি মই কৈছোঁ মালভোগ যাই পাম দিয়ক দুপৰীয়া টাইমত দিয়ক ঠিক আছে বাৰু দে পিছে মই যাওঁৱে দিয়া কালি আহিম সময়ত কালি সময়ত আহিবা কিন্তু অলপ ভালকে পিন্ধি আহিবা কইনা চাব যোৱা কথা একবাৰ ফোনো কৰবা ৰাতিপুৱা হ'ব দিয়া দিয়া যাবা পিটি পিটি ৰে পিটি কোনে এনেকা ক'ত মৰিলা মৰণ নহতি তোকে এটা বাঢ়ি আছে না গজমুৰি ক'ত যাব হ'লি মই যাওঁ দোকা হাতৰ চৰুত ভালকে টিপি থাকা নহ'লে বানাৰে আহি মাৰব মাৰা দোকানত কিয় যা মোবাইলটো পইচা ৰাখছি ঘৰে লৈ আহোঁতে মই সোনকালে আহিবি ক'তো সোমাই নকৰিবি আহিম দি কথা মই ৰাতি থাকাকে নাযাওঁ দোকানত সোনকালে আহিবি কথা এটা আছে তোৰ লগত কি কথা নকাটে পাছত ক'ব লাগে এতিয়া কওঁ তই অহাৰ পাছত কম যা সোনকালে আহিবি ক'তো সোমাই নকৰিবি দে হ'ব দে যাওঁ দে এতিয়া মই আহিলি কিবা যে কম বুলি কৈছিলি কম ৰ পটাপট মোৰ কাম আছে এনেকে চাব নোৱাৰো মোৰ চুলি শুকুৱাই না তোক পাছে কালি এটা চাবা আহিব হয় নেকি এতিয়া যাতে হোৱা নাই দে আগে পচন্দ কৰক দেচোন তোক কিয় পচন্দ নকৰিব কি ধুনীয়া মোক দেখাৰ লগে লগে চলি পাগলা হৈ যাব বাচা বেটি কম ধুনীয়া যা কাম কৰগে যা আহি পালে বাপাহঁত আহা বাপা হেৰি টাইমত কৈ দেখোন অলপ সোনকালে আহিলে ছোৱালী চোৱাৰ কথা অলপ সোনকালে আহিলে ভাল যিমানে দেৰি কৰোঁ আপোনাৰ ছোৱালীৰ বয়সো বাঢ়ি যাই থাকে নহয় সেইটো কাৰণে অলপ সোনকালে আহিছোঁ দিয়ক হেৰি ৰাস্তাটো একো অসুবিধা হোৱা নাই বাপা নাই একো অসুবিধা হোৱা নাই ডাইৰেক্ট ঘৰ চিনি পাইছোঁ বাকী ঘৰত মা দেউতা আছে ঠিকে আছে বাপা তোমালোকৰ বহা আছে অলপ মই ভিতৰৰ পৰা চাহ তাহ বনালি নে কিবা চাহ আনিবা দেখোন একোৱে নাই কি আনিছিলি কালি কি আনিছিলি মানে একো আনা নাই তই কেনচেলে হবি কিহেদি চালি আগতে কেইটা ফিৰি গেছি এতিয়া মই পইচা খৰচ কৰিব খোজা নাই মেডিকেল পেকেট আছে যা এটা মেডিকেল আনছা সেই দিয়ে দি মেলি দি চালিব লাগব হ'ব দে উপায় নাই আর নাকাম সব টাকা ফেলে দিয়া কত ফেলি পেকেটটো মাছ আনছে বাপা চাহ খিনি খাবা চাহ খাব আপোনালোকক আজি মেৰি বিস্কুট দি চাহ দিব লাগে খাওক আৰু ৰাস্তা নকৰিব হ'ব দিয়া চলি যাব বহাচোন অলপমান কথা আছে হ'ব দেখোন আপোনালোকে বহক নহয় দিয়া অলপমান বহাচোন অলপমান বহা কেনেকে বইলা কোৱাচোন কেনেকে বইলা দেখোন ভালকে বহা অলপমান দেখোন নাওমান বহিবা কলা সেইকাৰণে অকণমান বহিছো
অকমান বহিবা কোৱা নাই, অলপ সময় বহিবা কৈছি। সেইটো কথা তাকে ক'ব লাগে। কওক এতিয়া। তোমাৰ নামটো কি বা? নমস্কাৰ, মোৰ নাম চেনী চম্পা। দেউতাৰ নাম কি? দেউতাৰ নাম ভীম। হয় নেকি? আপোনাৰ নাম কি? মোৰ নাম মালভোগ। আপোনাৰ? মোৰ নাম মনোহৰ। বা বঢ়িয়া মিলছে নামকেইটা। ভীম, চেনী চম্পা, মালভোগ, মনোহৰ। গোটেই একদম কলৰ বাজাৰ হান হৈছি। গোটেই একদম কলে কল হৈ গৈছে। পিছে আপোনালোকৰ দৰা বা কোনটো? দৰা ময়ে দিয়া। আপোনালোকে চাহ খাওকচোন, মই আহি আছোঁ অলপ। ৰা কইনা দেখোন কেনা মচো নৰা। কইনা ৰিজেক্ট কৰাই ভাল হ'ব নেকি? এইটো নহ'ব হা, তোমাৰ লগত নিমিলিব। আপোনালোকে নাস্তা নাখালাকে দেখোন। মেৰী বিস্কুট কাৰণে নাখালা? নাই, এনেই নাখালো দিয়া, খাবলৈ মন নাই। আপোনালোকে বহকচোন, মই তামোল লৈ আহোঁ। তামোল নাখায় নেকি? কি শিখৰ খায় মানে? নাই নাই, আমি এইবিলাক মুখতে নিদিওঁ। এইগিলা নাখাব, এইগিলা একদম বেয়া বস্তু। বহকচোন, মই আহি আছোঁ। বেটি, ল'ৰাটো বাছা মোৰ যি পচন্দ লাগছি। কি ধুনীয়া বগা, মোৰ আজিয়ে যাওঁ যাওঁ লাগছি। তোৰ সেনে লাগিলে কি হ'ব? ল'ৰাই বা পচন্দ কৰে নে নাই? তই যাকে মৰলিয়ে। কিয় পচন্দ নকৰিব? যা এতিয়া ইয়াতে গোজা মাৰি বহি থাকিব নালাগে, কথা পাতগে সিহঁতৰ লগত। তই থকা কাৰণে মই যোৱা নাই, নাক কাটি সেইখিনি বুজি নাপা। কেনে কৰে দেখোন, দেখিব ইচ্ছা নাযায়। কপা কইনা কেনে দেখিলা? আগবাঢ়িব পাৰি না? খুৰা আপোনাক কি বুলি কওঁ, আগত কোৱাটো ভাল নে কি কোৱা? আমাৰ কইনা পচন্দ হোৱা নাই দিয়ক, বেয়া চেয়া নাপাব। হ'ব দিয়া, বেয়ানো কি পাম? মই আগতে জানি বহি আছোঁ, কাৰণ আগে পিছে সেইটোৱে হয়। খুৰা আমি এতিয়া আৰু বহি নাথাকো দিয়ক। বহি নাথাকা যদি অলপ থিয় দি থাকা। নহয় মানে খুৰা, আমি এতিয়া যাওঁৱেই। যাবা নেকি? নহয় মানে খুৰা, আমাৰ নাইট ডিউটি আছে, অলপ সোনকালে যাওঁ। নাইট ডিউটি আছে? পিছে দিনত নে ৰাতি? খুৰা, নাইট ডিউটি ৰাতিয়ে থাকে। হয় নেকি? মই সেইবিলাক নাজানো নহয় আকৌ। খুৰা ছোৱালীক মাতি দিয়ক, আমি যাওঁ। চেনী চম্পা, ভাইটিহঁত যাব ওলাইছে। আপোনালোকে যায় নেকি? আমি আহো দিয়া। খুৰা আমি আহো দিয়ক। যোৱা। বেটি, কি ক'লা? বিয়া কৰাব না মোক? মাইৰেৰ মূৰাটো কৰাব যা। এইবাৰো কেনচেল। হাই মোৰ কপাল, এইবাৰো কেনচেল? বুঝছি ভাবি ব্যস্ত কেনে আছিলাম দেউতাৰ নাম ভীম। দেউতাৰ নাম ভীম। জুনজুনালী ৰূপালী গীতাঞ্জলি মা এইবাৰ বাৰু ইলেকশ্যনত ভোট দিব।